নমস্কাৰ, মই প্ৰশান্ত কলিতা। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেল প্ৰশান্ত কলিতা সপোনলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোকৰ খবৰ ভাল, ময়ো ভালে আছোঁ। যি নহওক ঠাণ্ডা পৰিছে, মানুহৰ এতিয়া আৰু গৰম কাপোৰৰ প্ৰয়োজন হৈছে। ঠাণ্ডা পৰাৰ লগে লগে মানুহৰ সমস্যা আহিছে, বেমাৰ আজাৰবিলাক আহি গৈছে। এতিয়া আহিবই, এইবিলাক প্ৰকৃতিৰ বস্তু, ইয়াক আমি ধৰি ৰাখিব নোৱাৰোঁ। আহিব যাব, সময় যেনেকুৱা এটা গতিত চলি থাকে, তেনেকুৱাকৈ আমাৰ বতৰবিলাকো তেনেকৈ আহিব যাব। ঠাণ্ডা যোৱাৰ লগে লগে গৰম আহিব, তেতিয়াও বেমাৰ, এতিয়াও বেমাৰ, সমস্যা থাকিবই। সমস্যা এনেকুৱা এটা বস্তু, চবৰে জীৱনত বেলেগ বেলেগ। আপোনাৰ জীৱনত যিটো সমস্যা চলিছে সেইটো মোৰ নহয়, আৰু মোৰ জীৱনত যিটো চলিছে সেইটো আপোনাৰ লগত নিমিলে। আৰু কাৰো সমস্যা কাৰো লগত মিলাবও নালাগে, আৰু কাৰো সমস্যা মানে সৰু বুলি নাভাবিব, চবৰে সমস্যাই ডাঙৰ। কিন্তু এনেকুৱাও নহয় যে সমস্যাটোক আগত লৈ কিনে বহি থাকিলে কেতিয়াও সমস্যা সমাধান নহয়। সমস্যাটোৰ লগত যুঁজ দিব পাৰিব লাগিব, সাহস লাগিব, ধৈৰ্য লাগিব। নিশ্চয় একদিন ইয়াৰে সুফল পাব। আৰু ধৈৰ্য একদম ইয়াৰে 1 নম্বৰ উপায় হৈছে ধৈৰ্য। আৰু সাহস হেৰুৱাব নোৱাৰে, সাহস লাগিব, এদিন নিশ্চয় ছাকচেছ হ'ব। আৰু সময় যেনেকৈ গৈ আছে, তেতিয়া সেই সময়ে আপোনাৰ সকলোবিলাক আঁতৰ কৰাব। গতিকে ধৈৰ্য ৰাখিব, সাহস মনত যদি থাকে চব কামেই হ'ব সফল। সমস্যা নাথাকিলে জীৱনত মজাটোৱে নাপাব। মানে সমস্যা নোহোৱাকৈ কোনো এনেকুৱা পৃথিৱীত জন্ম হোৱা নাই যাৰ নেকি সমস্যাই নাই। চবৰে সমস্যা থাকে, কিন্তু তেনেকুৱা সমস্যা তেনেকুৱা সমাধানো হ'ব। সময়ে চব কৰি লৈ যাব। আমি কেৱল সময়ৰ লগত মিলাই কিনে চলিব লাগিব, ধৈৰ্য লাগিব। গোটেইখিনি মিলাই চলিলে এদিন এই সমস্যাবিলাক দূৰ হ'ব। আৰু আচলতে মানুহবিলাক এনেকুৱা হৈ গৈছে যে ইয়াৰ কাৰোবাৰ দুখ, কাৰোবাৰ কষ্ট, কাৰোবাৰ যি নহওক, চবৰে লগত মানুহে আজিকালি ধেমালিৰ নিচিনা লৈ পেলাইছে। কাৰোবাৰ যদি দুখো হৈছে, কোনোবাই যদি আৱেগতো আছে, তাৰ আৱেগটো কিহৰ কাৰণে হৈছে সেইটো কোনেও বুজিব চেষ্টা নকৰে। কিন্তু সি যদি আৱেগত আপোনাৰ ওচৰত এষাৰ মাত বা মন মাৰি থাকে, তেতিয়া কাষৰ মানুহজনে সেই মানুহজনক হাঁহিব ধৰে। কিন্তু আচলতে হাঁহিব নালাগে। সকলোৰে জীৱনত সুখ দুখ আহিব। গতিকে আজি কাৰোবাৰ দুখ দেখি যদি আপুনি হাঁহিছে, এদিন আপোনাৰো সেনেকুৱা দুখ আহি যাব পাৰে। গতিকে সেইদিনা যেতিয়া আপোনাক কোনোবাই এনেকৈ হাঁহিব, তেতিয়া কিন্তু আপোনাৰো নিশ্চয় কেনেকুৱা লাগে অনুভৱ হ'ব। আচলতে কাৰো জীৱনৰ দুখ সুখক লৈ নাহাঁহিব, হৈ যায় এইবিলাক। জীৱন যিহেতু জীৱন চক্ৰে যেতিয়া ঘূৰিব, তেতিয়া সুখৰ ঠাইত এবাৰ যদি পৰে আনবাৰ দুখৰ ঠাইত পৰিবই। এনেকুৱা নহয় যে কাৰোবাৰ দুখেই দুখ, আৰু এনেকুৱা নহয় যে কাৰোবাৰ সুখেই সুখ হৈ আছে, এনেকুৱা নহয়। যদি কোনোবাই সুখ পাইছে, তেতিয়াহ'লে আকৌ দুখ আহিব। কাৰণ সুখত মানুহে কেনেকৈ চলিব লাগে আৰু দুখত কেনেকৈ চলিব লাগে সেইটো কোনেও নাজানে। সুখ পোৱাৰ লগে লগে মানুহে বহুত অহংকাৰী হৈ যায়, স্বাৰ্থপৰ হৈ যায়। আৰু স্বাৰ্থ আৰু অহংকাৰত ভগৱানেও কেতিয়াও ক্ষমা নকৰে। গতিকে স্বাৰ্থ অহংকাৰে মানুহক আকৌ দুখলৈকে পৰিণত কৰে। গতিকে দুখক লৈ কিনে মন মাৰি নাথাকিব। দুখ এনেকৈ আহিছে, এনেকৈ যাব। সাহস লাগিব, ধৈৰ্য ধৰক, এদিন নিশ্চয় ছাকচেছ হ'ব। যদি ভিডিঅ'টো ভাল লাগিছে, তেতিয়াহ'লে ফেচবুকত ফ'ল' কৰি দিব, আৰু ইউটিউবত ছাবস্ক্ৰাইব কৰিব, আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ, লাভ ইউ, বাই বাই।